নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই ক্লাছ 12ৰ অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰৰ কেইটামান এমসিকিউ প্ৰবলেম সলভ কৰিম আৰু সেই এমসিকিউ প্ৰবলেমছবোৰ মই লৈ আহিছো চেপ্টাৰ 3 অৰ্থাৎ মেট্ৰিসেছ নামৰ যেটো চেপ্টাৰ আছে যেটোক আমি নৰমালি মেট্ৰিক্স বুলিও কওঁ সেই চেপ্টাৰটোৰ পৰা লৈ আহিছো যেহেতু এবাৰ কোৱা হৈছে যে ক্লাছ 12ত এমসিকিউ প্ৰবলেমছ আহিব তো মই কি কৰিছো মেট্ৰিক্সৰ আমি 20টা কোৱেশ্চনছ বৰ্তমান সলভ কৰিম ঠিক তেনেদৰে আমি নেক্সট ভিডিঅ'সমূহতো বেলেগ বেলেগ চেপ্টাৰবোৰৰ এমসিকিউ প্ৰবলেম সলভ কৰিবলৈ ট্ৰাই কৰিম সো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে ইফ a = 1 2 3 4 এটা মেট্ৰিক্স দিয়া আছে এটো দেন a ট্ৰান্সপ'জ ইজ সো a ট্ৰান্সপ'জ মিনিংটো কি হয় যেতিয়া আমি এই ৰ'টো আমি কলমত লিখো এই তলৰ ৰ'টো আমি যেতিয়া কলমত লিখিম তেতিয়া হেতু a ট্ৰান্সপ'জ হয় সো আমি কি কৰিম ইয়াৰ আনসাৰটো কেনেকুৱা হ'ব a ট্ৰান্সপ'জটো আমি at বুলিও লিখো এনেকৈ ওপৰত লিখি বা আমি এনেকৈ লিখিব পাৰো a ড্যাশ সো এটো কি হ'ব a ট্ৰান্সপ'জ কৰিলে আমাক যেহেতু 1 2 3 4 দিয়া আছে সো 1 টো 1 জায়গাত থাকিব 2 টো কি হ'ব কলমত লিখিলে তো এনেকৈ তললে আহিব 1 2 3 টো ওপৰলৈ গৈ যাব আৰু 4 টো আমি ইয়াৰ তলত লিখিব পাৰিম সো এইটোৱে ইয়াৰ আনসাৰ হ'ব 1 2 3 4 সো যত আছে এটোৰ লগত মেটচ কৰিব 1 3 2 4 এনেকৈ আছে সো 1 3 2 4 সো অপচন বি ইজ কাৰেক্ট সো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ ইয়াত দিয়া আছে which of the following is a null matrix তো এটো ইম্পৰ্টেন্ট what do you mean by null matrix যেতিয়া এটা মেট্ৰিক্সত গোটেইকেইটা এলিমেন্ট 0 হয় হেতুকে নাল মেট্ৰিক্স বুলি কয় সো ইয়াত আমি লিখিছো ইয়াত প্ৰথমটো যেহেতু 0 0 0 0 আছে অৰ্থাৎ গোটেইকেইটা এলিমেন্টে 0 গতিকে এটো নাল মেট্ৰিক্স হ'ব আৰু এটো আমি আন এটা নামেৰে ক'ব পাৰো নাল মেট্ৰিক্সটো আমি 0 মেট্ৰিক্স বুলি কওঁ সো এটো কি হয় 0 মেট্ৰিক্স ইতেনৰে যেহেতু বি অপচনত এটা ইয়াৰ গোটেইকেইটা এলিমেন্ট 0 নহয় 6 অপচনটো আমি গোটেইকেইটা এলিমেন্ট 0 নহয় ঠিক তেনেকৈ ডি টো যেহেতু হ'বই নোৱাৰে কাৰণ জি অপচন এটো যেহেতু কাৰেক্ট আনসাৰ হয় সো অপচন এটোৱে হৈছে কাৰেক্ট আনসাৰ সো নেক্সট কোৱেশ্চন লৈ যাওঁ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি আছে দা অৰ্ডাৰ অফ দা মেট্ৰিক্স এ সো অৰ্ডাৰটো কি হয় যে ইয়াত ৰ আৰু কলম কিমান আছে হেতুৰ পৰা আমি অৰ্ডাৰটো উলিয়াও সো ইয়াত দেখিছো আমি ৰ এটো এটা আৰু দুটা সো প্ৰথম যেহেতু 2 থাকিবই লাগিব সো অপচন এ এটো আৰু এটো ভিতৰত কোনো এটা হ'ব বিকজ কি হয় ইয়াত এই দুটা হ'ব নোৱাৰে কাৰণ কি হৈছে ইয়াত প্ৰথমত 3 আছে ইয়াত প্ৰথমত 3 আছে অৰ্থাৎ প্ৰথমটো ইয়াৰ ৰ বুজায় আৰু নেক্সটে কলম বুজায় ইয়াত কলম কেটা আছে এটা দুটা তিনটা সো আমি কি হল 2 ক্ৰস 3 অৰ্থাৎ 2 ক্ৰস 3 হলে অপচন বি কাৰেক্ট হ'ব সো অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন লৈ যাওঁ এটো ইম্পৰ্টেন্ট ইফ a এটা আমাক মেট্ৰিক্স দিয়া আছে দেন ডিটাৰমিনেন্ট অফ a উলিয়াবলৈ কৈছে সো ডিটাৰমিনেন্ট অফ এটো কেনেকৈ উলিয়াই আনসাৰ লিখিম আমি সো ডিটাৰমিনেন্ট অফ a যেটোক আমি এনেকেও দেখুৱাও হেতু কৰিবলৈ হলে আমি কি কৰিম প্ৰথমে আমি 2 ৰ লগত 3 পূৰণ কৰিম 3 গুণ 6 তাৰপিছত মাইনাস লিখিম তাৰ পিছত a এলিমেন্টৰ লগত এটো পূৰণ কৰিম অৰ্থাৎ এটো কি হ'ব -1 * 4 = -4 সো কি হ'ব আলটিমেটলি 6 + 4 আলটিমেটলি আনসাৰটো হ'ব 10 সো ইয়াৰ অপচন এ ইজ কাৰেক্ট সো তেনেকৈ নেক্সট টুলে চাওঁ which of the following is a diagonal matrix সো diagonal matrix মানে যেতিয়া কোনো এটা মেট্ৰিক্সত অকল পাৰ্টিকুলাৰলি diagonal এলিমেন্ট গিটা থাকিব অকল দুটা diagonal এলিমেন্টে থাকিব তো হেতুৱে হ'ব diagonal matrix সো ইয়াত দেখিছো আমি diagonal এলিমেন্ট আছে বাট ইয়াটো 2 এটা আছে সো আলটিমেটলি এটো নহয় 6 নেক্সট টু চাওঁ ইয়াত দেখিছো b আছে ইয়াত দেখিছো 2 0 0 5 তাৰ মানে ইয়াত অকল diagonal এলিমেন্ট আছে সো এটো হ'ব অপচন বি অপচন সি চাইছো যেহেতু ইয়াত 0 0 লিখা আছে ডায়াগোনালত সো এটো হ'ব নোৱাৰে আৰু এটো যেহেতু দেখিছো অপচন ডি টো হ'ব নোৱাৰে নেক্সট টুলে যাওঁ কোৱেশ্চন নম্বৰ 6 সো কি দিয়া আছে কোৱেশ্চন নম্বৰ 6 ত দা মেট্ৰিক্স A is called symmetric matrix if symmetric কেতিয়া হয় যেতিয়া এটা মেট্ৰিক্স A থাকে আৰু যেতিয়া আমি A ট্ৰান্সপ'জ কৰি দিও তেতিয়া যদি হেতু ইকুৱেল হৈ যায় দুইটা তেতিয়া হেতুক আমি symmetric matrix বুলি কওঁ সো অপচন ইয়াৰ অপচনত কোনটোৰ লগত মিলিছে হেতুৱে হ'ব অৰ্থাৎ অপচন এ ইজ কাৰেক্ট এইটো যি হৈছে যদি ইয়াত আমাৰ a থাকে এইক যদি আমি a ট্ৰান্সপ'জ কৰি দিও a এটা দিয়া আছে আমাক মেট্ৰিক্স আৰু এইক যদি আমি a ট্ৰান্সপ'জ কৰিলো ট্ৰান্সপ'জ কৰাৰ পিছত যদি আমি -a ৰ সমান পাই যাও হেতু হৈ যায় স্কিউ সিমেট্ৰিক এটো কোৱা হয় স্কিউ সিমেট্ৰিক
ঠিক আছে সো নেক্সট কুৱেশ্যন লৈ যাওঁ হোৱাট ইজ দ্য ভেলু অফ I2 ডট এ I2 মানে কি হৈছে যে হুৱেৰ I2 ইজ দ্য টু ক্ৰছ টু আইডেণ্টিটি মেট্ৰিক্স I2টো কি হ'ব এটা আইডেণ্টিটি মেট্ৰিক্স হয় চ' আইডেণ্টিটি মেট্ৰিক্সৰ লগত যদি যিকোনো এটা মেট্ৰিক্স আমি মাল্টিপ্লাই কৰোঁ তো আল্টিমেটলি আমি সেই মেট্ৰিক্সটোৱে পাওঁ অৰ্থাৎ কি হ'ব আইডেণ্টিটি মেট্ৰিক্স যিহেতু 2x2 বুলি কৈছে তো 1 0 0 1 এনেকুৱা টাইপৰ এটা মেট্ৰিক্স হ'ব ইয়াৰ লগত আমি এ যিয়ে নাথাকক এ বি চি ডি এনেকুৱাও যদি হয় আৰু এইটোৰ লগত যদি আমি কৰি চাওঁ তেতিয়াহ'লে আমি আল্টিমেটলি এ বি চি ডি এ পাই যাম চ' আল্টিমেটলি কি হ'লগৈ আমাৰ I2 ডট এ ইজুকেল টু এ আহিছে চ' আল্টিমেটলি ইয়াৰ এনচাৰটো কি হ'ব এনচাৰটো হ'ব এ নেক্সট কুৱেশ্যনটো কি দিয়া আছে which of the following is an example of a scalar matrix so scalar matrix কেতিয়া হয় যদিহে ইয়াৰ ডায়াগনেলত যদিহে ইয়াৰ এনেকুৱা ডায়াগনেল এলিমেণ্ট গিটা 1ৰ বাহিৰে বাকি বেলেগ কিবা এলিমেণ্ট আছে আৰু সেম এলিমেণ্ট হ'ব লাগিব সো ইয়াত কোনটোত আছে অপচন যেহেতু অপচন এ তে আমি দেখিছো ইয়াত ডায়াগনেলত 3 আছে দুটা এলিমেণ্ট ডায়াগনেল এলিমেণ্ট গতিকে এই অপচন এ হ'ব এটো হ'ব নোৱাৰে কাৰণ ইয়াত ডায়াগনেলত এটা ভ্যালু 0 হয় ইয়াত 2 আৰু 5 আছে দুটা বেলেগ বেলেগ আছে ইয়াত গুটেকিটা 1 এ আছে সো এটো হ'ব নোৱাৰে সো অপচন এ হ'ব নেক্সট কুৱেশ্যন লৈ যাওঁ ইম্পৰ্টেন্ট কুৱেশ্যন এটা যে if a dot b is equal to b dot a then a and b are so a আৰু b কি হ'ব লাগিব তেতিয়া সো কি স্কিউ সিমেট্ৰিক কথাটো ক'লোৱে যদি হে a এটা মেট্ৰিক্স হয় তো a ট্ৰান্সপোজ কৰিলে আমি -a পাই যাওঁ অৰ্থাৎ এনেকুৱা হয় নন কমিউটেটিভ মিনিংটো এনেকুৱা যে a b যদি মাল্টিপ্লাই কৰোঁ not equals to b a হয় ঠিক আছে তাৰপিছত আহিলে কমিউটেটিভৰ মিনিংটো কি হয় a b যদি দুটা মেট্ৰিক্স হয় a আৰু b দুটা যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি b এৰ সমান পাওঁ সো হেতু হলেহে আমাৰ এটো কমিউটেটিভ মেট্ৰিক্স হ'ব ঠিক আছে সো অপচন কি হনটো হ'ব কাৰেক্ট অপচন সি টো কাৰেক্ট হ'ব আৰু নট ইনপাৰ্টিবল মিন্সটো কি যে ইয়াত a ইউনিভাৰ্স এক্সিষ্ট নকৰে not universe doesn't exist universe exist নকৰে ঠিক আছে সো অপচন এটো হ'ব নোৱাৰে নেক্সট কুৱেশ্যন লৈ যাওঁ ইয়াত a এটা মেট্ৰিক্স দিয়া আছে দেন a স্কয়াৰ উলিয়াবলৈ কৈছে সো কি হ'ব a ইকুৱেল টু আমি লিখি লম প্ৰথমে 1 0 0 -1 6 দেন a স্কয়াৰটো কি হ'ব a স্কয়াৰটো আমি a ডট a বুলি লিখো মানে দুটা a মাল্টিপ্লাই কৰিব লাগিব আমি 1 0 0 -1 আৰু এটা হ'ব 1 0 0 -1 সো এটা কি কৰিম আমি 1 ৰ লগত 1 মাল্টিপ্লাই কৰিম এনেকৈ কৰে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন যে প্ৰথমে a ৰ লগত এটো এলিমেন্ট কৰে 1 তাৰপিছত প্লাস আহে 0 * 0 0 দেন 1 * 0 0 0 * -1 প্লাস 0 তাৰপিছত আহিলে 0 * 1 0 -1 লগত 0 মাল্টিপ্লাই কৰিলে এটো 0 এ হ'ব এটো কৰিলো এতিয়া এটো লগত এটো কৰিব লাগিব 0 * 0 0 -1 * -1 sorry -1 নহয় +1 -1 * -1 +1 সো আল্টিমেটলি কি লাভ আৰু সো এটো পালো সো এটো পোৱাৰ পিছত কি হ'ব আমি কি বুলি লিখিম এটো লিখিম 1 0 0 1 আৰু আল্টিমেটলি ইকুৱেল টু i হ'ব অৰ্থাৎ আইডেন্টিটি মেট্ৰিক্স সো ঠিক আছে সো অপচন কোনটো হ'ব অপচন বি ইজ কাৰেক্ট ঠিক আছে সো নেক্সট কুৱেশ্যন লৈ যাওঁ a matrix with equal number of rows and columns is called equal number of rows and columns মানে ধৰি ললো এনেকে এটা যদি মেট্ৰিক্স আছে ইয়াত যদি 2x2 মেট্ৰিক্স 3x3 মেট্ৰিক্স লওঁ আমি ইয়াত তিনডাল ৰো আছে এনেকে আৰু ইয়াত তিনটা কলম আছে সো আল্টিমেটলি এটো কিহৰ নিচিনা হৈছে এটা স্কয়াৰৰ নিচিনা হৈছে সো আল্টিমেটলি এটো কি হ'ব এটা স্কয়াৰ মেট্ৰিক্স ঠিক আছে সো নেক্সট তুলে যাওঁ এটো ইম্পৰ্টেন্ট হয় এটা if a is equal to this দিয়া আছে আৰু b is equal to this সো আমি কি কৰিম আমাক উলিয়াব লিছে a plus b সো a plus b উলিয়াবলৈ কি কৰিব লাগিব আমি কৰেসপন্ডিং এলিমেন্টবোৰ যোগ কৰিব লাগিব মানে 2 ৰ লগত কি যোগ হ'ব 0 সো আল্টিমেটলি ইয়াৰ ভ্যালুটো 2 থকাটাই হ'ব লাগিব ওপৰত 2 আছে গুটিটা তাৰমানে অপচন এতিয়া এটো তোমাৰ লিখিব নালাগে নেক্সটটো চাওঁ 3 ৰ লগত 1 3 ৰ লগত 1 লগালগে 4 আহিব তাৰমানে a2 আৰু a2 ভিতৰত কোনোবা এটা হ'ব পাৰে যিকোনো নেক্সট a1 ৰ লগত a1 টো যোগ কৰিলে কিবা 2 হ'ব তাৰমানে a2 হ'ব নোৱাৰে আল্টিমেটলি a2 হ'ব যেহেতু 4 + 0 কৰিলে 4 হ'ব অপচন a ইজ কাৰেক্ট ঠিক আছে এই ইকুয়া কোৱেশ্চনবোৰ কৰিব নথবা ডাইৰেক্ট দেখিলে কৰিব পৰা কৰি লবা কাৰণ এক্সামত মান সময় নেপাবা নেক্সট কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন which of the following is true
এনেকৈ দিছে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন ইজ কমিউটেটিভ চ' মই কি কৈছিলোঁ কমিউটেটিভৰ কেছটো কি কৈছিলোঁ যে মই তলত লিখিছোঁ এ বি ইকুৱেলছ টু বি এ এনেকৈ হ'লে কমিউটেটিভ হ'ব কিন্তু এইটো ইন জেনেৰেল এইটো কি হয় ইকুৱেল নহয় চ' অপশ্যন এইটো কাৰেক্ট নহয় নেক্সট কৈছে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন ইজ এছ'চিয়েটিভ এছ'চিয়েটিভৰ মিনিংটো কি হয় এ বি ডট চি ইজ ইকুৱেল টু এ বি ডট চি চ' এইটো যদি হয় তেতিয়াহ'লে এইটো এছ'চিয়েটিভ হ'ব আৰু এইটো মেট্ৰিক্সত কাৰেক্ট হয় চ' অপশ্যন বিটো কাৰেক্ট হয় ঠিক আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত কেতিয়াবা অপশ্যন চিটোও চেক কৰিবলগীয়া হয় চ' আমি লিখিছে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন ইজ ডিষ্ট্ৰিবিউটিভ অভাৰ এডিশ্যন ডিষ্ট্ৰিবিউটিভ বুলি কৈছে অৰ্থাৎ এ ব্ৰেকেট দি পেলাই বি প্লাছ চি ইজ ইকুৱেল টু এ বি প্লাছ এ চি চ' এইটো হৈছে অপশ্যন চিটোৰ কেছত চ' এইটো কাৰেক্ট হয় অপশ্যন দুটা কাৰেক্ট হোৱা অপশ্যনটো কি সাধাৰণতে নিদিয়ে চ' আমি কি কৰিব লাগিব ইয়াত এটা লাষ্ট অপশ্যন এটা দিছে চোৱা বোথ বি এণ্ড চি কাৰেক্ট বুলি কৈছে অৰ্থাৎ বি অপশ্যন আৰু চি অপশ্যন দুটাই কাৰেক্ট চ' অপশ্যন কোনটো কাৰেক্ট হ'ব এতিয়া অপশ্যন ডিটো কাৰেক্ট হ'ব ঠিক আছে চ' অপশ্যন এই দুটা কাৰেক্ট নহয় বুলি ধৰিব লাগিব কাৰণ অপশ্যন দুটা কাৰেক্ট নহয় বাট ইয়াৰ ষ্টেটমেণ্ট দুটা কাৰেক্ট হয় চ' বোথ বি এণ্ড চি কাৰেক্ট হৈছে ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখি থ'বা নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 14 দ্য অৰ্ডাৰ অফ দ্য প্ৰডাক্ট অফ মেট্ৰিক্স অফ অৰ্ডাৰ 2x3 এণ্ড 3x4 মানে এটা মেট্ৰিক্স আছে যিটো 2x3 হয় আৰু আন এটা মেট্ৰিক্স আছে যিটো 3x4 হয় চ' এনেকুৱা ধৰণৰ কেছত কি হ'ব আমি আমাক কৈছে যে যিটো এই দুটা যদি আমি মাল্টিপ্লাই কৰোঁ এই দুটা মেট্ৰিক্সৰ তেতিয়াহ'লে আমাৰ সেই নেক্সট যিটো মেট্ৰিক্স বনিব সেই মেট্ৰিক্সটো অৰ্ডাৰ কি হ'ব চ' এইটো কেনেকৈ উলিয়াম ইয়াত সদায় এই প্ৰথম যিটো দুটা নি আনিবা আৰু লাষ্টৰ এই 3 আৰু 3 কমন আছে এই 3 দুটা চ' এই 3 দুটা লিখিব নালাগে চ' ডাইৰেক্ট 4 লিখিলে হ'ল ক্ৰছ 4 চ' নেক্সট যিটো বনিব 2x4 হ'ব এই দুটা অৰ্ডাৰৰ মেট্ৰিক্স দুটা মাল্টিপ্লিকেশ্যন কৰাৰ পিছত আমাৰ যিটো মেট্ৰিক্স বনিব সেই মেট্ৰিক্সটো 2x4 হ'ব চ' অপশ্যন এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় দ্য ট্ৰেন্সপ'জ অফ এ ৰ' মেট্ৰিক্স ইজ এটা ৰ' মেট্ৰিক্স আছে ৰ' মেট্ৰিক্স মানে ধৰি লোৱা এনেকুৱা এ বি চি ঠিক আছে চ' এই মেট্ৰিক্সটো যেতিয়া ট্ৰেন্সপ'জ কৰিম অৰ্থাৎ এ ট্ৰেন্সপ'জ কৰিলে সেইটো হৈ যাব এ বি চি ঠিক আছে চ' আল্টিমেটলি কি হ'ল কলম মেট্ৰিক্স হৈ গ'ল অপশ্যন এ ইজ কাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ ইফ দ্য ডিটাৰমিনেণ্ট অফ এ মেট্ৰিক্স ইজ 0 অৰ্থাৎ ডিটাৰমিনেণ্ট অফ এ এটা মেট্ৰিক্সত কি দিছে ইকুৱেলছ টু 0 হয় তেতিয়াহ'লে সেই মেট্ৰিক্সটোক আমি কি কওঁ ছিংগুলাৰ মেট্ৰিক্স বুলি কওঁ ঠিক আছে সেইটো ইম্পৰ্টেণ্ট হয় তাৰ ইনভাৰ্চটো হ'বই নোৱাৰে আইডেণ্টিটিও হ'ব নোৱাৰে নন ছিংগুলাৰো নহয় চ' আল্টিমেটলি সেইটো ছিংগুলাৰ মেট্ৰিক্স হ'ব চ' অপশ্যন বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনলৈ যাওঁ ফৰ এ মেট্ৰিক্স এ ট্ৰেন্সপ'জ অৰ ট্ৰেন্সপ'জ কৈছে চ' আল্টিমেটলি এটা মেট্ৰিক্স এ আছিলে প্ৰথমে আমি তাক ট্ৰেন্সপ'জ কৰিলোঁ চ' এ ট্ৰেন্সপ'জ কৰাৰ পিছত আকৌ আমি তাক এ ট্ৰেন্সপ'জ কৰি দিলোঁ চ' সেইটো কি হৈ যাব আল্টিমেটলি এ হৈ যাব ঠিক আছে চ' অপশ্যন চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনলৈ যাওঁ ইফ এ ইজ এ 2x2 মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্ট অফ এ ইজ ইকুৱেল টু 6 দেন ফাইন এডজইণ্ট অফ এ চ' এডজইণ্ট অফ এ এটা ফৰ্মুলা আছে এডজইণ্ট অফ এ ইজ ইকুৱেল টু ডিটাৰমিনেণ্ট অফ এ হোল পাৱাৰ n minus 1 ঠিক আছে চ' যিহেতু আমাৰ কি দিয়া আছে এ এনৰ ভেলুটো আচলতে কি হয় n ইজ ইকুৱেল টু অৰ্ডাৰ অফ দ্য মেট্ৰিক্স ঠিক আছে চ' ইয়াত কি দিছে 2x2 মেট্ৰিক্স দিছে তাৰমানে কি হ'ব ডিটাৰমিনেণ্ট অফ এ 2 minus 1 আল্টিমেটলি ডিটাৰমিনেণ্ট অফ এ আহিছে আৰু ডিটাৰমিনেণ্ট অফ এ ভেলুটো কি যিহেতু আমাক কিমান দিয়া আছে 6 চ' অপশ্যনটো কি হ'ব এনচাৰটো 6 চ' অপশ্যন এ ইজ কাৰেক্ট ঠিক আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে এইটো মোক যে কুৱেশ্যন হিচাপে দিছোঁ বিকজ কি যে এইটোৰ পৰা আমি ডাইৰেক্টলি এই ইউনিভাৰ্চটো ল'ব পাৰিম চ' কি হয় চ' এই ইউনিভাৰ্চৰ আমি যিটো ফৰ্মুলা আছে সেইটো আমি জানো কেনেকৈ যে 1 বাই ডিটাৰমিনেণ্ট অফ এ এডজইণ্ট অফ এ ঠিক আছে আৰু এডজইণ্ট অফ এ উলিয়াবলৈ যাওঁতে আমি কি উলিয়াব পাৰিম এতিয়া এডজইণ্ট অফ এ ইজুৱেলটো কি হয় ট্ৰেন্সপ'জ অফ কোফেক্টৰ মেট্ৰিক্স এইটো মই কৰি দেখাইছোঁ কাৰণ কি হয় এবাৰ শিকি ল'লে নেক্সট টাইম পৰা অকল ফৰ্মুলাটো ডাইৰেক্ট মনত ৰাখি থৈ দিলে হৈ গ'ল 2x2 মেট্ৰিক্সৰ কাৰণে ঠিক আছে চ' ট্ৰেন্সপ'জ অফ কোফেক্টৰ মেট্ৰিক্স চ' আমি কি কৰিম আমি কোফেক্টৰ মেট্ৰিক্স উলিয়াম কোফেক্টৰ মেট্ৰিক্স
অফ এ চ' এ আমি যদি কোফেক্টৰ মেট্ৰিক্স উলিয়াওঁ এৰ কাৰণে কি হ'ব ডি আহিব ঠিক বি কাৰণে চি আহিব আৰু চিৰ কাৰণে বি আহিব আৰু ডিৰ কাৰণে এ আহিব আৰু এই দুটা পইণ্টত কি হ'ব দুটা নিগেটিভ লাগি থাকিব ঠিক আছে এইটো হৈছে চ' এইটোক যদি আমি ট্ৰেন্সপ'জ কৰোঁ ট্ৰেন্সপ'জ অফ কোফেক্টৰ মেট্ৰিক্স এ কোফেক্টৰ মেট্ৰিক্স এ চ' এইটো ট্ৰেন্সপ'জ কৰিলে কি হ'ব এইটো ট্ৰেন্সপ'জ কৰিলে আমি কৰিম ডিটো ডিতে থাকিব এইটো এতে থাকিব মাইনাছ বি মাইনাছ চি ঠিক আছে এইটো হৈ যাব চ' এইটো যদি ট্ৰেন্সপ'জ হৈ গ'ল তো আল্টিমেটলি এইটো আমাৰ কি হয় এডজইণ্টেই হয় এইটো আমাৰ এডজইণ্টেই আহি গ'ল আৰু এইটোকে আমি কি বুলি ক'ব পাৰোঁ এডজইণ্ট অফ এ ঠিক আছে চ' আল্টিমেটলি কি হ'ল আমাৰ আৰু এটা বস্তু উলিয়াবলৈ থাকি গ'ল ডিটাৰমিনেণ্ট অফ এটো চিম্পল এ ডি মাইনাছ বি চি হ'ব ডিটাৰমিনেণ্ট অফ এ তো আল্টিমেটলি কি হ'ব এ ইউনিভাৰ্চটো আমাৰ কিমান পালোগৈ আমি 1 ডিভাইডেড বাই ডিটাৰমিনেণ্ট অফ এ এডজইণ্ট অফ এ আৰু এইটোৰ পৰা আমি পালোগৈ 1 ডিভাইডেড বাই এ ডি মাইনাছ বি চি ঠিক আছে আৰু পিনে এইটো থাকিব ডি এ মাইনাছ চি মাইনাছ বি চিম্পল চ' এইটোৱে আমাৰ মনত ৰাখি থৈ দিবা বিকজ কি হয় ফৰ এক্সামত কেতিয়াবা ডাইৰেক্ট এইটো আমি ইউজ কৰিব পাৰিম ডাইৰেক্ট ফৰ্মুলা হিচাপে এইটো ইউজ কৰি দিলে হ'ল নেক্সট কুৱেশ্যন লৈ যাওঁ চ' এইটো এটা নেক্সট কুৱেশ্যন দিয়া আছে এইটো ঠিক আছে আমি ফৰ্মুলাটো কি পাইছিলোঁ এবাৰ লিখি দিছোঁ মই ইয়াত এ ইউনিভাৰ্চ ইকুৱেলছ টু 1 ডিভাইডেড বাই ডিটাৰমিনেণ্ট অফ এইটো কি হ'ব এইটো এ ডি মাইনাছ বি চি ঠিক আছে আৰু ইয়াত থাকিব কোফেক্টৰ মেট্ৰিক্স যিটো ডি এ মাইনাছ বি মাইনাছ চি অৰ্থাৎ এই দুটা এলিমেণ্ট চেঞ্জ কৰি পেলাই এই দুটা আগত মাইনাছ লগাই দিলে হ'ব আৰু এইটো সদায় কিহৰ কাৰণে হয় ফৰ 2x2 মেট্ৰিক্স ঠিক আছে চ' এইটো এটা কুৱেশ্যন হয় দিয়া আছে ইয়াত মই অপশ্যন দিয়া নাই কাৰণ অপশ্যন দিয়া নাই তো তোমালোকে কি কৰিবা এইটো তোমালোকৰ বাবে হোমৱৰ্ক হিচাপে থৈছোঁ মই যিটো তোমালোকে কমেণ্টত জনাবা ঠিক আছে আৰু দৰকাৰ হ'লে মই অপশ্যনকেইটা মই দি দিম যদি তোমালোকে এইটো কৰি ট্ৰাই কৰিবা আৰু যদিহে এনচাৰ পাইছা তেন্তে এটা থাম্বছ আপ এটা দিবা আৰু লগতে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা